কি নাজাৰা আছে কি চাই ভাল লাগে নহয়নে একচুৱেলি দকতংক হ'ব একচুৱেলি টাইম পাছ কৰিবৰ কাৰণে হয় সেইটো তলৰ ফ্ল'ৰত কি আছে চাওঁ ইয়াতে লিফ্ট আছে সেইটো লিফ্টত সিহঁতি উঠি আছে চোৱা কি ভাল লাগে নহয়নে ৱাও এইটো ওপৰ মহলৰ পৰা চাই আছোঁ মই এতিয়া লিফ্টত নামি যাম বাৰু হয় কি ভাল লাগে নহয়নে কাপা এৰা এইটো চা এইটো কিবা এটা কি চিনেৰি ন ৱাও চাই ভাল লাগে কাল দুটা মই আৰু অকণ লংকাত ৱাও মই গৈ আছোঁগৈ বাহিৰলৈ ওলাই যাম এতিয়া চাই থাকক ভাল লাগে সঁচাকৈ ভাল লাগে নহয়নে আৰু কাংকানো ফোন কৰিছে কাংকাটো প্লাষ্টিক মই একচুৱেলি অৰিজিনেল আছে বোলো পানী ডালা হয় ইয়াতে চা हाई मिसिंगरागाम कातकस पुणे इंटरनेशनल एयरपोर्ट नसुरा आज्जको इनक्वारी कलफ एयरपोर्ट सब गदा कारण केले सो इनक्वारी तो बंगो सुपाक अम्पे अदक नुलुंगो से आज्जको एयरपोर्ट दक सेनिरे मंगल लंकांदुं रे कातका आरु पक्को दुजिंगो आज्जो नलुम लंकान पे कातिल दुतो वीडियो स्किप मप মই এতিয়া এয়াৰপোৰ্টৰ পৰা টিকেট ইনকুৱাৰী কৰি মই এতিয়া এখন শ্বপিং মহললৈ গৈ আছোঁ এই এয়াৰপোৰ্টৰ পৰা এটেচ কৰি আছে এইটো চোৱা মই দেখুৱাই আছোঁ এয়াৰপোৰ্ট সকলো ইয়াৰে ফ্লেক্স আছে চোৱা ফ্লেক্স এইটো চোৱা ৱাও কি সকলো কিবা দেশৰে ফ্লেক্স আছে অলৰেডি একৰে ফ্লেক্স আছে ইয়াতে মই নাম বিকেটো নাজানো ফ্লেক্সৰ সেইটো আমাৰ ইণ্ডিয়াৰ হয় জয় হিন্দ আৰু ইয়াতে তলতে এয়াৰপোৰ্টে ইয়াতে চা এয়াৰপোৰ্ট ইফালে যোৱা হয় মই এইটো ৰাস্তাতে গৈছিলোঁ ইয়াৰ পৰা ওলা হয় এইটো মই এই মহলত গৈ আছোঁ শ্বপিং মহল ইয়াতে কি কি পায় আজি মই চাওঁ যদি পাৰোঁ মই কিবা এটা লৈ যাম কিন্তু প্ৰাইচটো বেছি চাগৈ ইয়াতে চাব লাগিব হয় আপোনালোকে চাই থাকা কি ভাল লাগিব নহয়নে এইটো হৈছে মহলৰ নামটো মই পিছত কৈ আছোঁ বাৰু আপোনালোকে চাই থাকিব আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ পুনৰবাৰ শ্বিলঙৰ এয়াৰপোৰ্ট চকুতাগাই ইনকুৱাৰী কল অকৈ ৰিজন কদোলা মই ইনকুৱাৰিং কেল অলৰেডি গিলেন দং কবং এটা মহল কল গাল দং মহলটো একচুৱেলি মাৰ্কেটিঙে দুখন গাতাগাই ইয়াতে অলৰেডি টাইম পাছ কৰিবৰ কাৰণে কিন্তু কিবা ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ফ্লেছ দে অতকৈ ওপৰে যিটো গাইবকো মতুং দুটা তিনিটা ফ্ল'ৰ চাৰিটা ফ্ল'ৰ ক অলৰেডি কনষ্ট্ৰাকশ্যন মল উমদাক চ' মই ইয়াতে ব্ৰেকফাষ্ট ক উমদাঙত লুপাই মানে নাস্তা এটা কৰিবৰ কাৰণে ৰখি আছোঁ কি ভাল লাগে চোৱা সঁচাকৈ মই ভিডিঅ' এটা বনাবলৈ মন গ'লোঁ অন্তিলা চিৰ নলোক ৰৈলা আকৌ মই চিৰ যে মহলাৰে চ' মই ভিডিঅ'টো বনাই পেলাই নলোক আটক কি মজা লাগে ইয়াস অলৰেডি গাত আগব দপ নাম দে অদক এইটো কয় বাৰ্গাৰ পানী নেকি আৰু এইটো পানী হে বটল ইয়াতে চোৱা ইয়াতে বাৰ্গাৰ পানী এটাত আৰু এইটো পানী বটল আৰু ইয়াতে কি আছে ইয়াতে আৰু কিবা কি কয় এইটো এই টমাটো চাগে জুচ চাগে নহয় যে হয় এইটো 218 টকা সঁচাকৈ নহয়নে একচুৱেলি আমাৰ কমফৰ্টেবল নহয় বাৰু এইটো 217 টকা দিয়াতে পেটো নপৰে জোকছ এটা মাৰিলোঁ আৰু কিন্তু সিহঁতে টাইম পাছৰ কাৰণে কোৱা হয় হয় মইতো আপোনালোকক শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাৰু একচুৱেলি মই কৰা একো ইণ্টাৰেষ্ট নাছিলে আপোনালোকক দেখুৱাবৰ কাৰণে এই ইয়াতে 218 টকা খৰচ কৰিলে আমাৰ কি হ'ব বাৰু হ'ব বাৰু যে নহওক লাগে মই খাই লওঁ কেনেকুৱা লাগিব টেষ্টিটো আপোনালোক দেখুৱাই আছোঁ Tiga ham, arang kebam doktanum dopurnum pilagwanum, arang kebam dopamatanum dogoman. Oke baru, dopur popom, miram style. Alang musuh kita kamu selalu.
হয় ঠিক আছে চবকে ব্লু কালাৰ চবকে পানীৰ বটলটো বেলেগ কি কোৱালিটি পানী নে কি কয় নাজানো খুলি চাওঁ কেনেকৈ হয় হয় ইয়াতে 60 रुपीस এটা চিষ্টেম তো মূলতঃ মূলত 3টাংকো বটল পায় হ'ব और यार पानी तो खाई चाहूँ केनेकुवा লাগিব डिफारेंस চাইছে নেকি বাৰু আছে डिफारेंस বুলি বাৰু লৈ কৈ নলম মই একো ডিফারেন্স নাই এতিয়া ওলাই যাম অকম কাটিকদাক যে নলম লংকানি ওকে সেভ হ'ব গিফট কিবা ডিপাৰ্টমেণ্ট বুলি ক'ব লাগিব আৰু সে ইয়াৰে ফাৰ্নিচিং আৰু কাৰ এক্সেসৰিজ আৰু ইয়াতে হাৰ্ডৱেৰ ইয়াতে ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টছ আৰু ইয়াতে হাউজ হোল্ড অলৰেডি ইয়াতে ষ্টেবলাইজাৰ আছে আপোনালোকে সকলো দেখুৱাই দিলোঁ ইয়াতে শ্বপিং মল হয় ইয়াতে কিমানটা ডিপাৰ্টমেণ্ট আছে হাউজ হোল্ড আৰু ইলেক্ট্ৰিকেল দুটা হাৰ্ডৱেৰ তিনিটা এক্সেসৰিজ কাৰেণ্ট এক্সেসৰিজ চাৰি আৰু গিফ্ট আৰু ফাৰ্নিচাৰ ইয়াতে বহুত ডিপাৰ্টমেণ্টৰ আছে এমেজিং নহয়নে এপাক ইয়াৰ পৰা হাউজ হোল্ডতে মই গৈ চাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বিশেষকৈ নেঙমক কৃতজ্ঞ লগা পায় মাইকী মানুহ কিজনীৰ লগতে একচুৱেলি ভাবিব চাগে সঁচাকৈ মাইকী মানুহ এনেকুৱা যে মই কিনিব পোৱাহেঁতেন এইটোৱে ভাবে চাগে নহয়নে মই এক দুবাৰমান মাইকী মানুহৰ লগতো মই শ্বপিং কৰিবলৈ গৈছিলোঁ প্ৰতিটো বস্তুকে কিনিব বিচাৰে হয় সঁচাই নিজে লাজ লাগিব চাগে ছোৱালীকেইজনীয়ে বা মাইকী মানুহকেইজনীয়ে ইয়াতে কিডছৰ মোজা আছে চক্স আৰু ইয়াতে ব্ৰাছ এণ্ড কলগেট টুথব্ৰাছ অলৰেডি আছে ইয়াতে কি আছে মই নাজানো এইবিলাক আমি ব্যৱহাৰ কৰি পোৱাই নাই কিজানি বাথৰুমত ইউজ কৰে কিজানি হয় ইয়াতে গগলছ আছে স্পেক্টেকল আছে ইয়াতে সকলো আপোনালোকক দেখুৱালোঁ পুতলা আছে হয় এইটোৱে দেখুৱাই মই ওলাই যাম ইয়াতে কিউট কিউট টলছ আছে ইয়াতে গণেশ বাবাৰ পূজাও আছে মূৰ্তিও আছে হ'ব বাৰু মই এক্সিটলৈ আগবাঢ়োঁ এতিয়া ओके चेक कर लीजिए मैं वो लेके गया है पता ही नहीं चला चलो थैंक यू ओके मैं बाहर जा रहा हूँ आप लोग देखते रहिए बिना स्किप के হয় আমি লিফ্টত গৈ আছোঁ মই অকলে গৈ আছোঁ একচুৱেলি এক্সিটটো ইফালে আছে মই ওলাই যাম এতিয়া ইয়াতে কি আছে শ্বপিং মলত গ'লোঁ এতিয়া মই আৰু কিবা চাম নেকি বাৰু ইয়াতে আৰু এটা এই কাপোৰৰ প্ৰাইচ কেনেকৈ মই দেখুৱাই আছোঁ আপোনালোকক বাৰু এখন লং পেণ্ট বা চাৰ্টৰ পিচ শ্বপিং মহল কাংকিত কতৃক আংকান যে একচুৱেলি এইটো অকম লক্ক মলিংনা এই কিবা চাফ চিকুণৰ বাবে ইয়াতে সেই লেতেৰাটো ভৰিত লাগি থাকে সেইকাৰণে এইবিলাক হয় ইয়াতে মই কিবা এটা লৈ যাব লাগিব কিজানি সৰুত কক আংকান না এই ফুলৰ নিচিনা হৈ আছে একচুৱেলি ৰুমাল এটাকে লৈ যাওঁ নেকি ঐ দাম না 85 এখন ৰুমালৰ দাম হয় একচুৱেলি হ'লেও এখন লৈ যাব লাগিব কিজানি একচুৱেলি 61 এটা প্ৰাইচ एक लेके जाते हैं एक्चुअली बहुत सॉफ्ट আছে 61 হয় এইটো হয় এটা উঠাই ললো एक्चुअली কিন্তু এইটো চা কি পুতলা আছে এইটো চা পুতলাৰ দাম কিমান 290 টকা 470 টকা ন 290 টকা 375 টকা ইয়াতে বাৰু মই সেলফি ষ্টিক এটাও মই বিচাৰি যাম ইয়াতে নাই এইটো কোনটো ডিপাৰ্টমেণ্ট নেজানো বাৰু মই হয় এইটো কেছ কাউণ্টাৰত ক'ত বা দিব লাগিব নেজানো ये अच्छा ठीक है मैं सेल्फी स्टिक्स कहाँ से मिलेंगे आप बता सकते हैं सर इस डिपार्टमेंट में मिलेंगे हाँ अच्छा अच्छा कहाँ है अच्छा थैंक यू सो मच आपको पूछ के अच्छा किया मैंने शायद सेल्फी स्टिक्स इतना लंबा नहीं चाहिए मतलब ब्लॉग्स बनाने के लिए ऐसा वाला बनते थे हाँ हाँ ऐसा वाला मतलब कंफर्ट होना चाहिए कि 2-3 आदमी ऐसा कर सके ज़्यादा लंबा भी नहीं चाहिए सेल्फी स्टिक मतलब आपने बुराई थे ना वो ब्लॉग बनाने के लिए ना हाइट ज़्यादा हाइट नहीं चाहिए
अपने ऊपर रहता है ना, आप और इतना बहुत हो गया, इतने कर सकते बहुत हो गया, कभी हो, इतना भी कर सकते बहुत हो गया। इसमें लगा के देखिए कैसा है, मुझे भी पता नहीं, पहले बार हूँ। हो। आपका ये कौन सा है? हाँ वीवो, ये कैसा है, मैंने फर्स्ट टाइम मैंने अभी शुरू हो गया। ओके ठीक है, हाय बोलिए, ये आपको भी, ये भी यूट्यूब में डालने वाला हूँ। अच्छा ठीक है, मैंने फर्स्ट टाइम मैंने यूज़ किया है, कैसा पता नहीं था। ठीक है ओके। হয় ইয়াতে ক্লথছ ডিপাৰ্টমেণ্ট আছে। ইয়াতে ক্লথছ ডিপাৰ্টমেণ্টত মই এটা কি লওঁ, বহুত আছে মোৰ চাৰ্ট পেণ্টে। ইয়াতে প্ৰাইচটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, প্ৰাইচটো কেনেকুৱা বাৰু। ইয়াতে 599, বেছি দামৰ নহয় বাৰু। জানা পালাৰ মতে 599 বুলি ক'লে ল' প্ৰাইজে হয় আজিকালিৰ দিনত। বেলিফ একচুৱেলি ইমান খাছ নহয় যেন অনুভৱ কৰিছোঁ বাৰু, দেখি পাইছোঁ ইমান দামৰ নহয় মানে। হয় একচুৱেলি চাবলৈ চেষ্টা কৰা, পাই ডবল নাইন, একচুৱেলি পাই ডবল নাইনে হয়। कत्ता कम पा दूँ बारो शॉपिंग मॉल सब मैं किन्नम मते आगे लेंस ला कंगा फलांग मारूँ मैं निजे फोटो मारि लौचोन। मैं निजे देखि पाइछुगे मिररत। याते मोर एक्चुअली किड्सर याते मैं हुलालोगे निजे। ইয়াত কি আছে, এইটো একচুৱেলি লেডিছৰ কিজানি, লেডিছৰে হয়। মই জেন্টছ, এতিয়া জেন্টছ ডিপাৰ্টমেণ্টলৈ যাম। মই কাপোৰ কেইটামান ল'লোঁ আৰু 299, এইটো লেডিছৰ হয় 299, আৰু ইয়াত 399, আৰু সেইটো ছোৱালী কিজানি এজনী লৈ যাব লাগিব কিজানি 999। ইয়াতে 999 হয়। ইয়াতে ইলেক্ট্ৰনিক্সৰ হয়, ইলেক্ট্ৰনিক ডিপাৰ্টমেণ্টছ, ইমান ডাঙৰ 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 ডিজে নে কি হয়, বেগো আছে ইয়াতে পাব। আৰু ইলেক্ট্ৰনিক্স ডিপাৰ্টমেণ্টৰ হয়, ইয়াতে ফ্ৰিজৰো আছে। আপোনালোকে চাই চোৱা, ডাঙৰ ডাঙৰ ৱাশ্বিং মেচিনো কিজানি, ৱাশ্বিং মেচিনৰ প্ৰাইচ 34,000 মানে यानी 35,000, 20,000 ৱাশ্বিং মেচিন। মাৰ্কেট চকত গ'লে নেকি তুমকো বং, সঁচাকৈ কি ভাল লাগে, ইমান গৰম। মাৰ্কেটৰ পৰা ওলাই গ'লোঁ, শ্বপিং মলৰ পৰা। এইটো চোৱা, ইয়াতে এইটো এয়াৰপৰ্ট ৰোডে আছিলে, এইটো চোৱা। ৱাও, ইয়াতে কিবা কিছু নাজাৰা আছে, ইয়াতে ফুল অৰিজিনেল ফুল আছে, আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। ইয়াতে মই এই মহলতে শ্বপিং কৰিলোঁ, কেমেৰা ষ্টিক, কি কয় চেল্ফি ষ্টিক্স ল'লোঁ, আৰু দুটামান কিবা ল'লোঁ, বস্তু ল'লোঁ বাৰু। আপুনি হয় এই শ্বপিং মহলটোৰ নাম সেইটোৱে হয় হেৰ' মহল। মই ইয়াৰ পৰা আপোনালোকক শ্বপিং কৰিছিলোঁ, আপোনালোক দেখুৱাইছিলোঁ। অ'কে হ'ব বাৰু।